চিনাক্তকৰণ কৰা হৈছে ৰেল দুৰ্ঘটনাৰে জড়িত লোকক শেহতীয়া আপডেট আমি এই মুহূৰ্তত লাভ কৰিছো ব্ৰেকিং নিউজ মানে বহুত ডাঙৰ ঘটনা হৈ গৈছে যেটো নেকি উৰিষ্যাৰ বালাসুৰত যেটো নেকি ট্ৰেইন সংঘটিত হৈছিল ইমান ডাঙৰ এক্সিডেন্ট হৈছিল ইমান ডাঙৰ কৰমণ্ডল এক্সপ্ৰেছখন বহুত স্পিডত আহি আছিল যাৰ ফলত উৰিষ্যা বালাসুৰত নৰখাই ডাইৰেক্ট আহি গৈছিল বহুত স্পিডত আহি আছিল ঘণ্টাত 160-170 স্পিডত আহি আছিল যদি ৰখোৱা হলে এই সংঘটিত নহলে হয় কিন্তু বহুত তাতে নৰখালে বহুত স্পিডত আহি আছিল কিন্তু বহুত বেয়া লাগিছে কিন্তু এনেকুৱা হ'ব নালাগিছিল 300ৰো অধিক মানুহ মৃত্যুবৰণ কৰিছে চিনাক্তকৰণ কৰা হৈ গৈছে কোনে কোনে ইয়াত জড়িত হৈ আছিল কাৰ ভুলৰ কাৰণে এটো হৈছিল অলৰেডি ৰেলৱে মন্ত্ৰীয়ে অশ্বিনী কুমাৰে অলৰেডি কৈ দিলে কোনে কোনে এই সংগঠিত হৈছিল অলৰেডি তেওঁৰ তদন্ত চলি আছে এতিয়া ভাৰতৰ কাৰণে কি আমাৰ নিজৰ কাৰণে কি গোটে ওয়াৰ্ল্ড পৃথিৱী পুৰা কপাই গৈছে যেটো নেকি 300ৰো অধিক মানুহ মৃত্যুবৰণ মুখত পৰিছে আৰু তাৰ লগতে হাজাৰ মানুহ পুৰা হাজাৰ মানুহ দুখ পাইছে বহুত কষ্ট পাইছে কাবাৰ হাত নাই কাবাৰ ভৰি নাই কাবাৰ মাথা নাই বহুত মানে এনেকুৱা মৃত্যু মুখত পৰিছে ইমান ডাঙৰ কাৰ ভুলৰ কাৰণে হৈছে কাৰ এইটো ইমান ডাঙৰ এক্সিডেন্ট হ'ব পালে কাৰ কাৰণে এইটো দুৰ্ঘটনাটো হ'ব পালে সকলো চিনাক্তকৰণ কৰা হৈ গৈছে আৰু ৰেলৱে মন্ত্ৰীয়ে মানে এতিয়া তাত গৈ উপস্থিত এনি টাইম এইটো তদন্ত কৰা হৈছে 24 ঘণ্টা তদন্ত কৰা হৈছে এতিয়া বহুত ডাঙৰ এক্সিডেন্টটো সংঘটিত হৈছে আৰু এইটো জানিব পৰা মতে ইলেক্ট্ৰনিক ইণ্টাৰলকিঙৰ কাৰণে হৈছে বুলি জনাইছে কিন্তু ইলেক্ট্ৰনিক ইণ্টাৰলকিঙৰ কাৰণে হৈছে কিন্তু মেইন ইম্পৰ্টেণ্টটো এতিয়া তাত থকা কৰ্মচাৰীৰ বিষয়ে তাত যেটো নেকি কৰ্মচাৰী আছিলে কৰ্মচাৰীবিলাকে বিষয়ববীয়াবিলাকে এইটো ভুল কৰিছে বুলি কৈছে অলৰেডি এইটো ভুল কৰিছে বুলি কৈছে কিন্তু এনেকুৱা কেতিয়াও হ'ব নালাগে ইতিহাসৰ ভাৰতৰ প্ৰথম এইবাৰ ইমান ডাঙৰ ট্ৰেইন মানে দুৰ্ঘটনা হৈছে কিন্তু এইটো বহুত হাজাৰ মানুহৰ মানে এতিয়া ঘৰ জ্বলি গৈছে ঘৰ একদম পুৰা বৰবাদ হৈ গৈছে কোনোবা নেকি এতিয়া ইনকাম কৰে বাহিৰত গৈ ইনকাম কৰে যেনেকৈ কেৰালা চেন্নাই বিমান বাহিৰত গৈ ইমান কষ্ট কৰি আহিছিলে ঘৰলৈ উভতি আহিছিলে আমাৰ অসমৰো এতিয়া বহুত তেনেকুৱা ল'ৰা বহুত আছে কিন্তু আমাৰ অসমৰো বহুত ল'ৰা তাত গৈ কাম কৰি আছিলে কিন্তু তেওঁলোকৰো বহুত কষ্ট পাই আছে আৰু বহুত ল'ৰাই বহুত মানুহে বহুত কিছুমানে ভাতৃ তিনিজন চাৰিজন ককাই ভাই আৰু তিনিজন চাৰিজন তেনেকুৱা ভাতৃও তেনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে বহুত বেয়া লাগিছে কিন্তু সেইবিলাক কেতিয়াও ঘূৰি নাহে অলৰেডি সব মৃত্যুমুখত পৰিলে আৰু তেওঁলোকৰ ঘৰ বহুত দুখত আছে আৰু তেওঁলোকৰ ঘৰত এতিয়া বুজাবলৈও তেনেকৈ কোনো এটা ক'বলৈও মুখত বহুত বেয়া লাগি আছে এতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী ইমান সৰু কণ মানে সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ পোহপাল চলাই আছে তেওঁলোকে কিন্তু সকলো ধৰণৰ সব নিমিততে সব ধ্বংস হৈ গ'ল সব মানে বেয়া লাগিছে বহুত বেয়া লাগিছে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক আমি কি ক'ম এতিয়া তোমাৰ দেউতা কি হয় মৃত্যুবৰণ কৰিলে এতিয়া কি ক'ব এতিয়া আপুনি হয় নহয় কিন্তু বহুত বেয়া লাগিছে কিন্তু এনেকুৱা হ'ব নালাগিছিল কিন্তু অলৰেডি চিনাক্তকৰণ কৰা হৈ গৈছে এই ট্ৰেইন দুৰ্ঘটনাৰ কোনে জড়িত আছিলে আৰু কিহৰ কাৰণে এইটো হৈছিলে অলৰেডি তদন্ত কৰি আছে অলৰেডি CBI চেন্ট্ৰেল আমাৰ যেটো নেকি আমাৰ মিনিষ্টাৰ আৰু তাৰ লগতে গোটে বিষয়ববীয়া আৰু আমাৰ যিবিলাকে CBI তদন্ত কৰি আছে আৰু অতি সোনকালে সবক মানে ধৰি আছে আৰু তদন্ত কৰি আছে বহুত বেয়া লাগি আছে কিন্তু এতিয়ালৈকে জানিব পৰা মতে ট্ৰেইন লাইনৰ যেটো ট্ৰেক আছে ট্ৰেইন লাইনৰ ট্ৰেকবিলাক সকলো ধৰণৰ সাইড কৰি দিয়া হৈছে আৰু নতুনকৈ ট্ৰেক এতিয়া মেৰামতি কৰি আছে কিন্তু গাড়ীখন বহুত স্পিডত আছিলে যেনেকৈ 130-140 স্পিডত পাৰ ঘণ্টাত আছিলে কিন্তু বহুত স্পিডত আছিল আৰু তিনিখনকৈ ট্ৰেইন মাল গাড়ী আৰু যাত্ৰীবাহী দুখন মানে তিনিখন ট্ৰেইন একেলগে সংঘৰ্ষ হৈ গৈছিলে এক্সিডেন্টটো হৈ গৈছিলে মুখামুখি হৈ গৈছিলে বহুত ভয়ানক হৈছে কিন্তু এনেকুৱাটো ইতিহাসৰ প্ৰথম শতিকাৰ প্ৰথম এইটো বহুত মানে বুকু চুই যায় বুকু খুন্দি যায় বহুতৰ ঘৰ এতিয়া ধ্বংস হৈ গৈছে 4 দিন 5 দিনলৈকে ভাত কোনো জানিব পৰা মতে 4 দিন 5 দিন কোনেও ভাত খোৱা নাই বুলি কৈছে তেওঁলোকৰ যাৰ নেকি এই সংগঠিত হৈছে তেওঁলোকে বহুত দুখ বেদনা প্ৰকাশ কৰিছে আৰু মোৰো বহুত দুখ লাগিছে আমাৰো দুখ লাগিছে কিন্তু এনেকুৱাটো হ'ব নালাগিছিল আমাৰ অসমৰো আছিলে ভাৰতৰ প্ৰত্যেক জিলাৰ প্ৰত্যেক ডিস্ট্ৰিক্টৰ প্ৰত্যেক ষ্টেটৰ মানুহ আছিলে বহুত যেনেকৈ দুজন তিনিজন জানিব পৰা মতে তিনিজন ভাতৃ একেলগে
মৃত্যুৰ মুখত পৰিছে কৈছে, কিন্তু বহুত বেয়া লাগিছে। কিন্তু এনেকুৱা সংগঠিত কেতিয়াও হ'ব নালাগে। কাৰ ভুলত এইটো হ'ল, মেইন ইম্পৰ্টেণ্ট তেওঁলোকৰ যাৰ নেকি কাম কৰি আছিলে বিষয়ববীয়া, তেওঁলোকে এই ভুলটো কৰিলে। কিন্তু এইটো ভুল যে হ'ব বুলি কেতিয়াও ভবা নাছিলে। কিন্তু তিনিখনকৈ ট্ৰেইন যাত্ৰীবাহী ট্ৰেইন দুখন পূৰা ধুনীয়া, মানে ইমান বেয়াকৈ এক্সিডেণ্ট হ'ল বাপৰে। কিন্তু এনেকুৱা কেতিয়াও হ'ব নালাগে। আৰু উৰিষ্যা বালাচুৰত হৈছিলে, এইটো বহুত ভয়ানক অৱস্থা, বহুত তো আপোনালোকে মানে বহুত বেয়া লাগিছে। কিন্তু কি ক'ম এতিয়া, উপায় নাই ক'বলৈ, মানে এতিয়া ক'বলৈ বহুত বেয়া লাগিছে। কিন্তু আপোনালোকে মানে চাই থাকিব মোৰ ভিডিঅ'বিলাক, প্ৰত্যেক ভিডিঅ'বিলাক আপোনালোকক এনেকুৱা খবৰটো দি থাকিম। তো এতিয়ালৈ বাই বাই। তো বহুত বেয়া লাগিছে, ইমান মানে মই ক'ব পৰা নাই। আৰু যিবিলাক আপডেট আহি আছে মই আপোনালোকক দি থাকিম। ঠিক আছে, এতিয়ালৈ বাই বাই।